এতিয়া খিৰিকীৰ এইটো চলি আছে প্ৰায় এপাৰ্ট বুলি এটা প্ৰজেক্ট আছে অসমত আহিছে মেগা প্ৰজেক্ট এইটো এপাৰ্টৰ ফুল ফৰ্ম সম্পূৰ্ণ নাম হ'ল আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট আৰু ইয়াত আপোনাৰ অসমৰ টোটেল 16খন ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো চলি আছে কিমান বছৰৰ পৰা প্ৰায় এতিয়া 3 বছৰৰ পৰা চলি আছে আৰু আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যোনটো এপাৰ্টৰ চোৱাচিতা দিছে এইটো আমাৰ গুৱাহাটী ষ্টেচন বেষ্ট ষ্টেচনটো এইটো হ'ল হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচন বুলি আমি তাৰ পৰা আহিছোঁ আজি কিছুমান ডেমনষ্ট্ৰেশ্যন দেখাবলৈ লৈ লৈ আমাৰ এইবাৰ গোৱালপাৰাত ফাৰ্ষ্ট টাইম হৈছে যে ধান ৰোৱা মেচিনৰ পৰা আমি ধান মানে ফিল্ডত দেখাইছোঁ মানে ফাৰ্মাৰ ডেমনষ্ট্ৰেশ্যন হিচাপে উৎপাদন বঢ়াৰ কাৰণে প্লাছ ইয়াত ফাৰ্মাৰৰ ইনকম যোনটো খৰচাটো কমে প্লাছ ইনকম লেভেলটো ডেফিনেটলি হাই হৈ যায় আৰু বাকী এতিয়া আমাৰ এপাৰ্টৰ আণ্ডাৰত নট অনলি ৰাইচ মানে ইয়াৰ ভেজিটেবলো চলি আছে ফিচাৰী এক্টিভিটিও চলি আছে কিন্তু বৰ্তমান আমি ৰাইচ এক্টিভিটিটো চাওঁ ইয়াত ঠিক আছে